আমি উদালগুৰিত আছোঁ। এইখিনি হ'ল উদালগুৰি। তো এতিয়া আমি গৈ আছোঁ ভূটানৰ গেটলৈ। তাৰপিছত আমি ভূটান সোমাম। আপোনালোকক দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'টো। চ' মানে ভণ্টি এণ্ট্ৰি কৰিবলৈ গৈছে। গাড়ীখন ভিতৰত নিব পাৰিম বাৰু। তো দেউতাৰ RC আৰু এজনৰ আই কাৰ্ড দেখুৱালে হ'ব, মানে আমাৰ নালাগে। আৰু কিমানজন মানুহ আহিছোঁ সেইখিনি মানে এণ্ট্ৰি কৰিব লাগিব আৰু। তো ভণ্টি এণ্ট্ৰি কৰিবলৈ গৈছে। এইখনে আৰু গেটখন। দেউতাই গাড়ীখন তাত থৈছে। চ' নাজানো এতিয়া গাড়ী লৈ যাম নে খোজকাঢ়িয়ে যাম। খোজকাঢ়ি গ'লে অকণমান এক্সপ্ল'ৰ কৰিব পাৰিম বাৰু। চাওঁ মাহঁতে কি ডিচিশ্যন লয়। মই আৰু ইয়াতে ৰখি আছোঁ আৰু। এয়া ভণ্টি এণ্ট্ৰি কৰি আছে। ভূটান গেট এইখন। তো এতিয়া ইয়াতো চেকিং হ'ব। সেইখন একচুৱেলি মোৰ ভুল হ'ল দেই, সেইটো আমাৰ ইণ্ডিয়া গেটে আছিলে, বাট একচুৱেল ভূটান গেট সেইটো হয়। তো এতিয়া আমি চেকিং কৰিব। আমি গেটখনৰ পৰা পাৰ হ'লোঁ। তাৰপাছত এইটো ইয়াত আকৌ চেক কৰিলে মানে। এতিয়া মা দেউতা আছে চেকিঙত। এতিয়া আজিকালি ৰুলবিলাক অলপ সলনি হৈছে। আগতে ইমান ষ্ট্ৰিক্ট ৰুল নাছিলে। আগতে সেই গেটত আই কাৰ্ড দিয়ে আমি ভিতৰত সোমাব পাৰিছিলোঁ, বাট আজিকালি অলপ ষ্ট্ৰিক্ট হৈছে। তাত আমাৰ ভোটাৰ ID কেইখন ৰাখি আমাক এইখন দিলে। দেখিছেনে আপোনালোকে? ৰয়েল ভূটান পুলিচ ইণ্টিগ্ৰেটেড চেক পোষ্ট কেজুৱেল ভিজিটৰ কাৰ্ড এইখন দিলে। এইখন তো এতিয়া আমি এইখন লৈ যাব লাগিব ভিতৰত। আৰু গাড়ীত তেল ভৰাব নেকি সুধিছে। তো ইয়াতো তেলৰ দামটো কমেই আৰু ভূটানত আপোনালোকে জানে। কিমান এতিয়া হৈ আছে নাজানো বাৰু। দেউতাই যেতিয়া তেল ভৰাব তেতিয়াহে গম পাম, আপোনালোকক জনাম বাৰু কিমান হৈ আছে। তো এয়া দেউতাহঁতে যেতিয়া এইখন কাৰ্ড পাব, মানে কেজুৱেল ভিজিটৰ কাৰ্ড, তেতিয়া আমি আগবাঢ়িম আৰু আগলৈ। লাইন পাতি আছে কাৰ্ডখন ল'বলৈ। আমাৰ ভোটাৰ কাৰ্ডবিলাক বাৰু ৰাখি থৈছে। এয়া আমি ভূটানৰ ভিতৰত সোমাইছোঁ। এয়া ভূটানৰ গাঁওবিলাক, আৰু সৰুকৈ এখন টাউনৰ নিচিনা আৰু দোকান চোকানবিলাক আছে। আমি খোজকাঢ়িব পাৰিলে বেছি ভাল আছিলে, কিন্তু মা যিহেতু গৈছে বা মা দেউতা, চ' খোজ কঢ়াৰ অলপ প্ৰব্লেম হ'ব ন, সেইকাৰণে গাড়ীখন দেউতাই লাহে লাহে লৈ গৈ আছে। আৰু এয়াই আপোনালোকক দেখুৱালোঁ ভূটানৰ গাঁওবিলাক, জেগাকণ। আৰু ইয়াতে এখন দোকান আছিলে। আমি ভাবিছিলোঁ দোকানখনত সোমাম, কিবা কিবি শ্বপিং কৰিম মানে। আৰু বহুত ধুনীয়া ধুনীয়া বস্তু পায় ইয়াতে। থাইলেণ্ডৰ বস্তু কিছুমান ৰাখে, আৰু খোৱা বস্তু মানে অলপ ভাল পায় আৰু। কিন্তু বেড লাক দোকানখন বন্ধ, সেইকাৰণে আমি নৰখিলোৱেই ক'তো আৰু। একদম আগত গৈ ৰখিম আৰু। সেয়ে আপোনালোকে চাওক ভিডিঅ'টো। অকণমান মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো কি কওকচোন আপোনালোকে, নামটো এনেকৈ ঘূৰাই যে। আমি আগতে খোজকাঢ়ি আহিলে ইয়াতে পূৰা ঘূৰাই থাকোঁ মানে সেইটো। তো আজিতো আৰু নৰখিলোঁ। সেয়ে আপোনালোকে চাওক, অকণমান এনজয় কৰক। তোমাৰ মনৰ বাতৰিয়ে বৰণি বৰণি এহেজাৰ ঢৌকুলে। ভূটান আৰু তো এতিয়া আমি অলপ গৈ আছোঁ এইটো চাইডে। গাড়ীখন ইয়াতে থ'লে, তো এইফালেও যায় ওপৰত। এতিয়া আমি ইয়াত এখন দলং আছে, সেই দলংখন চাবলৈ গৈ আছোঁ। বহুত দিন অহা নাই ন, ক'ভিডৰ পিছত অহাই নাই মানে আমি। তো যোনে যোনে আহিছেতো গম পায়। দলং এখন আছিলে, কোনখিনিত আছিলে পাহৰি গৈছোঁ, তাকে চাবলৈ গৈ আছোঁ আমি। আৰু ভূটানৰ একচুৱেলি আমাৰ সেই বৰ্ডাৰত থকা গাঁওবিলাক বা হেৰিবিলাক, ৰাস্তাবোৰ বেয়া, ইমান ভাল নহয়। এইটো কি লিখা আছে, এইটো হয় কি? অ'কে, তো এয়া মাহঁত ভূটানৰ গাড়ী। আৰু ইয়াতে কি হয়, ভূটানৰ মানুহবিলাকে মানে আমাৰ ওদালগুৰিতে বজাৰ চজাৰ কৰে, আহে আৰু এই বৰ্ডাৰ এৰিয়াত থকা মানুহবিলাকে। আৰু আগতে আমাৰ টংলাটো এখন ভুটীয়া মাৰ্কেট আছিলে। তো আমাৰ ঘৰৰ ওচৰত আপোনালোকক মই দেখুৱাইছোঁ নাই জানো, বজাৰ এখন হয় ন, মঙলবাৰ আৰু শুক্ৰবাৰে বজাৰ হয়। তো সেই বজাৰত আগতে ভুটীয়া মাৰ্কেট হৈছিলে, মানে লাগিছিলে। আমাক চুৱেটাৰ টুৱেটাৰবিলাক
তাৰ পৰা কিনি দিছিলে মানে খনে উলমা দলংখন মই যে আপোনালোকক কৈছিলোঁ ওপৰৰ পৰা তো আগতে আমি খুব ইয়াতে আহোঁ মানে উঠো আৰু তো বন্ধ কৰি থোৱা বুলি ভাবিছিলোঁ বন্ধ কৰা নাই মানে তো সেয়াই আৰু চাওক আপোনালোকে এইখন ভাল লাগে ন এনেকৈ আৰু পূৰা নেচাৰৰ মাজত সেই আমাৰ উদালগুৰিখন সেইখন আমি যে গৈছিলোঁ পাহাৰখন এয়া এতিয়া আমি ভূটানৰ অলপ গাঁওবিলাক এক্সপ্ল'ৰ কৰিম এয়া ভণ্টি আৰু লোপা দেখুৱাই থাকিম আপোনালোকক চাই থাকিব এয়া আমি ভূটানৰ গাঁও এখনত আহিছোঁ অলপ ভিতৰলৈ আহিছোঁ মানে এইবিলাক তেওঁলোকৰ গাড়ী আৰু ঘৰবিলাক এনেকুৱাই দুটা টাইপৰ ঘৰ থাকে অকণমান পুৰণা মডেলৰ এয়া বেবি বাই বাই বহুত মৰম লগা থাকে বাচ্চাটো এয়া পানী পৰি আছে লোপাৰ ভাগৰ লাগি গৈছে পূৰা বহি গৈছে আমি এতিয়া আহিলোঁ গাঁওখনৰ পৰা আৰু ইফালেও যাব পাৰি সেইটো চাইডেও ওপৰত কিন্তু নাযাওঁ বহুত বেছি ভাগৰ লাগিছে আজি বেলেগ এদিন আহিম আৰু যাম আৰু এইফালে এয়া তো এতিয়া আমি যাওঁগৈ আৰু ইয়াতে ক'ৰবাত কিবা এটা খাম এইবিলাক আণ্টি ভূটানৰ আণ্টি গাড়ী আহি আছে তেওঁলোকৰ ভাষা কৈ আছে এয়া এতিয়া আমি গাড়ীত তেল ল'বলৈ গৈ আছোঁ আৰু ইয়াতে ভূটানৰ মানুহবিলাকে এনেকুৱা গাড়ী ইউজ কৰে নাজানো কিয় বা এনেকুৱা গাড়ী ইউজ কৰে সিহঁতৰ বেলেগ নিচিনা গাড়ী মই দেখাই নাই এনেকুৱা টাইপে বেছি দেখিছোঁ গাড়ী আৰু এয়া চাই থাককচোন আপোনালোকে কিমান দাম হয় ময়ো নাজানো কিমান দাম হয় খালি কম বুলি জানো আমাৰ ইণ্ডিয়াতকৈ কম হয় আৰু আমাৰ এইটো ছাইডৰ মানুহ মানে বহুত তেল ভৰাবলৈ যায় তাত চাওকচোন কিমান হ'ব পাৰে বাৰু আমাৰ ইয়াতে কিমান হৈ আছে এতিয়া পেট্ৰলৰ দাম 90+ চাগে ন ইয়াতে 66.94 ৰ'ব অকণমান পিছতে ভালকৈ গম পাম য়েছ 66.94টো কমেই হয় ন 20-30 টকামানটো কম হয় আৰু আমি এনেকৈ ভূটানক বাই বাই দিলোঁ বহুত বেছি একো দেখুৱাব নোৱাৰিলোঁ তথাপিও যিখিনি পাৰোঁ তাকে আপোনালোকক দেখুৱালোঁ উদালগুৰিখনৰ এটা ছাইড এয়া আমি ইফালে আহিছোঁ আজিতো ছানডে ন গোটেই ৰেষ্টুৰেণ্ট বিচাৰি ক'তো পোৱা নাই লাষ্টত এখনে খোলা পাইছোঁ তাতে আহিছোঁ আৰু তো সেইফালে ওদালগুৰি কোৰ্ট যায় ওদালগুৰি কলেজ এইবোৰ এইটো ছাইডে আছে আৰু এয়া এইখন মিট এণ্ড ইট ৰেষ্টুৰেণ্টখনতে আহিছোঁ আৰু আমি কিবা কিবি খাওঁ বুলি ভোক লাগিছে যথেষ্ট বেছি দূৰ নাই বাৰু ঘৰ তথাপিও ন ওলাই আহিলে আৰু বাহিৰত খোৱাৰ মজাটো বেলেগ তো সেয়াই আৰু এয়া ভণ্টিহঁত বহিছে এইখন মানে KFC নিচিনাই আৰু এইটো চিকেন লেগ ৰিভিউটো বাৰু আপোনালোকক পিছত দিম কেনেকুৱা লাগে খাই দেখাতটো ভালেই লাগিছে পিছত এয়া বিৰিয়ানী চিকেন তো আমি এনজয় কৰোঁ আপোনালোকে চাই থাকক লোপা ৰিভিউ দিবা হা পিছত কেনেকুৱা লাগে খাই লোপা খানাটো খাই কেনেকুৱা লাগিছে ঠিক ঠাক আৰু মা কেনেকুৱা বঢ়িয়া কেনেকুৱা ঠিক ঠাক আৰু ইমান বেয়া নহয় বাৰু ঠিকেই আৰু খাব পাৰি আৰু আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে জনাব